Hello everyone, good morning to all of you. সকলো ভালে আছেনে? মোৰ আছোঁ বাৰু ভালেই, বৰ এটা ভাল নহয়। আজি আহিব মা, ভাইটি, বোৱাৰী, ভতিজা আৰু ভাগিন চিজু, আৰু সিহঁত আহিবৰ কাৰণে কিনো খুৱাম। এই অভাগিনীৰ ঘৰলৈ আহিব ভাড়া ৰুমত। এয়া আনিলোঁ খাচী মাংস 1 কিলো। তাৰপিছত সেয়া যোৱাকালি লৈ থৈছিলোঁ মই শিঙি মাছ মাৰ কাৰণে লৈ থৈছিলোঁ। মা যিহেতু অহাই নাই, আজি 3-4 বছৰ হৈ গ'ল, 4-5 বছৰেই হ'ব এতিয়া। দেউতা ঢুকোৱাৰ আগতেই আহিছিলে আৰু মই বনালোঁ এয়া বেবেলী লতাৰ জোল, তাৰপিছত এয়া ভাতকেৰেলা আৰু ধুন্দুলিৰ ভাজি, ভাত বনালোঁ বাৰু। এতিয়া আৰু মাছ মাংসখিনি বনালেই হৈ যাব। মোৰ গা বৰ এটা ভাল নহয়, গা বহুত বেয়া। তথাপি মাহঁত আহিব যিহেতু, মাহঁতক ভাত এসাঁজ নিজ হাতেৰে বনাই খুৱাব নাপালে মোৰ বেয়া লাগি থাকিব মনটো। ইতিমধ্যে কাপোৰ কানি ধুলোঁ, গা পা ধুই কৰি আজৰি হৈ আকৌ বজাৰ কৰিবলৈ গ'লোঁ। এইবোৰ বিচনাৰ কাপোৰ কানি চব ৰ'দাইছোঁ, সকলোবিলাক ধুই মেলি দিছোঁ, চাফ চিকুণ কৰিছোঁ। অলপ দেৰি মাহঁত গেৰুৱা যাব, মাহঁত মোৰ মামাৰ ঘৰলৈ যাব আৰু যোৱাৰ পিছত আহি ইয়াতে মাক আজি যেনে তেনে ৰাতিটো ৰাখিম বুলি ভাবিছোঁ। মই লগাইছিলোঁ এইটো লাকি বেম্বু, মোৰ প্ৰিয় সখী চয়নিকা কোঁৱৰে দিছিলে এইকেইটাত। তাৰ পৰা মই তেজপুৰৰ পৰা আনিছিলোঁ, আৰু এই দুটা আনিলোঁ বাইদেউ এগৰাকীয়ে দিছিলে মোক। আৰু এইফালে গোটেই কাপোৰ কানি ধুই মেলি দিছোঁ আৰু ৰ'দত দিছোঁ। এইবোৰ তুলি কাৰ্পেট চাৰ্পেট সকলোবিলাক ৰ'দ দিয়ালোঁ। যিহেতু মা আহিব, এইবিলাক চাফ চিকুণ কৰি লৈ পেলাই মাক এটা ইয়াতে ৰখাম। আৰু এতিয়া মই বনাই লওঁ ভাতটো, আৰু মোৰ ভণ্টি এগৰাকীকো ভাত খাবলৈ মাতিছোঁ। তাই নাৰ্ছ হয়, তাই মোক বহুতখিনি হেল্প কৰে। মাজতে চেলাইন টেলাইন ল'ব লগা অৱস্থা হৈছিল দুৰ্বলতাৰ বাবে, গতিকে তাই দিছিল, আজিও এটা দিব। গতিকে তেতিয়ালৈকে মই এইখিনি কৰি মেলি লওঁ। মোৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, পিছত মা আহিলে আকৌ দেখুৱাম। ধন্যবাদ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এইটো বনাই থৈছোঁ মই বেহুৱা। তেতিয়ালৈকে মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলোৱে ভালে কুশলে থাকক, তাৰে কামনা কৰি আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।